পয়া লগা বুলি হাঁহিছিলে ওচৰ চুবুৰীয়া আমাৰ মৰমক সৰু হৈ থাকোতে। এতিয়া কিন্তু বয়সতকৈ ওজনটো অকণমান বাঢ়ি যোৱাৰ কাৰণে আমি মাক দেউতাকে কাপোৰ আনি তাৰ বাবে ভাগৰি। হেল্ল' গাইছ, আমি এতিয়া ওলাই আহিছোঁ এয়া আমাৰ মৰম সৰুতে পয়া লগা ল'ৰাটো আজি বাইকত এদি ঘূৰিব পৰা হ'ল। তাৰ মাইকীও আছে এতিয়া। এয়া মৰমৰ লগত এতিয়া আমি ওলাই আহিছোঁ অকণমান। মৰমে আজি বাবু আঁচনি পইচা উলিয়াবলৈ আহিছে। মৰম পয়া লগা বুলি হাঁহিছিলে ওচৰ চুবুৰীয়া আমাৰ মৰমক সৰু হৈ থাকোতে। সৰুতে পয়া লগা ভাল হ'লনে নাই? মৰমৰ সৰুতে পয়া লগা ভাল হ'ল বোলে। পইচাটো উলিয়াবলৈ আহিলোঁ। এতিয়া 3 দিনৰ মূৰত আজি পইচাটো উলিয়াইছে আমাৰ মৰমে। পইচাটো মানে আপোনাৰ পইচাটো বাবু আঁচনিৰ পৰা সি পইচাটো উদ্ধাৰ কৰিছে। কিমান উঠালি? বাবু আঁচনিৰ পৰা 2000 উঠাইছোঁ। চাওক, জমা কৰি ল'ৰা 2000 টকা উঠাইছে বাবু আঁচনিৰ পৰা। আপোনালোকেও তেনেকৈ জমা কৰিব, পইচা উঠাব। বাবু আঁচনিটো এনেই খৰচ নকৰিব। কিছুমানেতো ভাবি আছে 300 টকা ৰিচাৰ্জ কৰিম, 700 টকা 500 টকা মদ খাম, এনেকৈ বোলে তেনেকুৱা নকৰিব। ইয়াৰ নিচিনা ভাল কাম কৰিব। এইটাকে 2000 টকাটো ধাৰলৈ দিছে আমাক। মোক ধাৰলৈ দিছে 1000 টকা আৰু 500 টকা ধাৰ আছে বোলে, আৰু 500 টকা এনেকৈ কিবা কিবি কৰি খৰচ কৰিব। হেল্ল' গাইছ, আমাৰ মাজত এতিয়া মৰম নাই। আমাৰ মাজত আহিছে ইয়াৰ এভিয়েক্টৰ বাবা। এবাৰ मैं बाबा टिल्लू नाम এভিয়েক্টৰ বাবাৰ লগত ওলাই আহিছোঁ। এইটো আমাৰ লগত এতিয়া মৰম নাই। মৰম ঘৰত আছে পয়া লগা। চিনি পাইছে চবেই। এতিয়া আমি ইয়াত মানে ফটো উঠাবলৈ কাৰণে আহিছে। 2জনীমান ছোৱালী আহি আছে সেইফালৰ পৰা। এয়া কেমেৰা লৈ পেলাই আহিছে। এতিয়া ফটোশ্বুট চলিব। তাৰপিছতে আমি এতিয়া ঘৰত যাম, দেখাম ভিউটো আপোনালোকক অকণমান দেখাই দিছোঁ, চাই লওক। ক'তা মানুহটো কিবা ধৰি আছে। ঘাঁহ কাটি আছে। মানুহটোৱে বোলে ঘাঁহ কাটি আছে।